নমস্কাৰ আইসকল ডিজে চিনেমেটিক ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছে ভাওনা মৌ বন্ধাত নাট নিসিংহ মাৰি। আজি আৰু বাইন নবহোঁ সন্দা আৰু অমৰকৰ যি চৰিত্ৰ তাৰ ভিতৰত আৰু অমৰকৰ চৰিত্ৰটো ৰূপায়ণ কৰিম, নাজানো কেনেকুৱা হয় আৰু। গতিকে আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। আৰু গাড়ী ষ্টাৰ্ট হৈ গ'ল, নাই আৰু আইতা দিয়ক হাই ভাওনা গ'ল ওলাইছে আহি আছোঁ আৰু নাই দিন নাই এইটো আমাৰ আজি কেমেৰামেন এইটো ফাইনেলি আৰু ভাওনা ঘৰ পাই গ'লোহি। এতিয়া আৰু আমাৰ সংগীবৃন্দই আৰু সাজ পোছাক পিন্ধিছে, গতিকে আৰু ব'লক মই দেখুৱাবলৈ চেষ্টা কৰিম। এইজন মেইন আজি দুখ লাগিছে, আজি যোৰহাট থাকিব নোৱাৰিম। এই ভাওত আছে খন্দা মানে খণ্ড কৰিব এই চৰিত্ৰ ৰূপায়ণ কৰিম আৰু। গতিকে আৰু চাব যে মই দেখুৱাবলৈ চেষ্টা কৰিম। ভাওনা সকলো আছিল ভাওনাও কওক কিবা কওক আশীৰ্বাদ কৰি ভাল হয় আৰু সেইটোৱে আৰু সেয়াই আৰু গতিকে আৰু আৰম্ভ কৰি পেলাওঁ চাই থাকক। ফাইনেলি আৰু আমাৰ বায়াৰসকল ষ্টাৰ্ট ৰেডি হৈ গ'ল। সেইজন কওক। নমস্কাৰ, শংকৰদেৱ নাট্যগোষ্ঠীৰ তৰফৰ পৰা আমি ইয়ালৈ আজি একদম নাওফালে গাঁৱত ভাওনা কৰিবলৈ আহিছোঁ। সৰু শিশুসকলৰ দ্বাৰা নিসিংহমাৰী ভাওনাখন কৰিবলৈ আগবাঢ়ি আহিছোঁ। কি কৰিব ঠিকান নাই, ভুলো হ'ব পাৰে, গতিকে ভুলখিনি আপোনালোকে চাই চিতি ল'ব, ঘূৰাই মেলি ল'ব। আপোনালোকে আশীৰ্বাদ ওলাই আহিছোঁ, আশীৰ্বাদ কৰিব ভালে কুশলে আমি দহা আৰু ভাওনা চলাব পাৰোঁ। সেয়াই আৰু আগবাঢ়িছোঁ আৰু আশীৰ্বাদ কৰিব আৰু ভাইটি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু দেই আশীৰ্বাদ কৰিব আৰু দিন বাই ওলাই ওপৰতে আশীৰ্বাদ কৰিব, তামোল খাই আশীৰ্বাদ কৰিব। ফাইনেলি আমাৰ নাৰদ ৰেডি হৈ গ'ল। নামটো নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিপ্ৰসাদ নেওগ। আজি আৰু ভাওনা কৰিবলৈ ওলাইছে, কি হয় নাজানো, সময়ত দেখা যাব। তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, ধন্যবাদ। সেয়া গতিকে দেখুৱাম আৰু যিমান পাৰোঁ চেষ্টা কৰিম দেখাবলৈ, চাই থাকক। আজি আৰু বাইন নকৰা আৰু আজি আৰু অকণমান খুচৰি কৰিম বুলি ভাবিছোঁ, কেনেকুৱা হয় নাজানো। সেয়াই আৰু
সেই পৰম গুৰুনামত জগত চলে দুয়োৰে চৰণত এই নীতিম নাৰদৰ বৰ সমস্যা কোথা দেবরী ভাল তোমার সদর হরিনাম শ্রবণ করিবলে পাই আমি নিজকে আমি দুয়োজন যি সোণাৰী চৰণ দৰ্শন লভিবৰ বাবে নাক নৰ ৰক্ষ ৰক্ষ দানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা জীৱনৰ পৰম লক্ষ্য কি কোৱা হৰিৰ ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয়নে পাৰিম গুৰুদেৱ কিন্তু কলা ইমান কথা আদেশ তুমি যাতে পুনৰটো হৰি নাম স্মৰণ কৰা দেই গুৰুদেৱ হৰি স্বয়ং কি কামত গুৰুজনা দেখোন তেওঁৱে ভক্ত গুৰুদেৱ তুমি সত্য কথাই কৈছা
তেনেকুৱাটো ইয়াত পাপহে হ'ব। তোমালোক সকলোৱে আশ্ৰমত থাকি একান্ত মনে বানানা শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব। ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাই দিব। কিনেকুৱা পাব আমি নাজানো, কি আমি শুনা কৰিছোঁ সৰু সৰু বিহুসকলক লৈ পেলাই। গতিকে আগুৱাই যাবলৈ আপোনালোকে আমাক অকণমান সাহস দিব